নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো। আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে। আজি আমি ঘৰতে তন্দুৰী চিকেন বনাই খাইছিলো, খাবলৈ খুব সোৱাদ লগা হৈছিল। ভাবিছো আপোনালোকৰ লগতো শেয়াৰ কৰো। আপোনালোকে এনেদৰে ৰেষ্টুৰেণ্টলৈ নোযোৱাকৈ ঘৰতে বনাই খাব পাৰিব। তন্দুৰী চিকেনৰ কাৰণে মই 4 পিচ মাংস লৈছো। মাংস কিপিচ অলপ ডাঙৰ ডাঙৰকৈ ল'ব লাগিব। এতিয়া মই চাকু এখনেৰে আগ মাৰি লৈছো যাতে মছলাখিনি সুন্দৰকৈ সোমাই যায়। মোৰ গোটেই কিপিচ অলপ অলপকৈ কাটি লোৱা হৈ গ'ল। এতিয়া মই ইয়াতে অলপ মিঠা দৈ দিছো। ইয়াতে মই 1 চামুচ জলকীয়া গুড়া লগতে 2 চামুচমান আদা নহৰু পেষ্ট দিছোঁ। সোৱাদ অনুসৰি 1 চামুচ নিমখ, 1 চামুচ হালধি, ঘৰতে পিচি ৰখা 1 চামুচ জিৰা, 1 চামুচ ধনিয়া দি মই মাংসখিনি সুন্দৰকৈ মেৰিনেট কৰি ল'ম যাতে মছলাখিনি মাংসৰ ভিতৰলৈকে সোমাই যায়। মই ধুনীয়াকৈ সানি ল'লোঁ। এতিয়া আধা ঘণ্টামানৰ কাৰণে মই ফ্ৰিজত ৰাখি থ'ম। আপোনালোকে ফ্ৰিজ নাথাকিলে বাহিৰত ৰাখি থ'লেও হ'ব। কেৰাহীখন গৰম হোৱাত ইয়াতে মই ৰিফাইন তেল দিলোঁ। তন্দুৰী চিকেনৰ কাৰণে ৰিফাইন তেলত বেছি ভাল হয়। মাংসৰ পিচকেইটা মই ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তন্দুৰী চিকেনত বাটাৰটো দিলে বৰ সোৱাদ লগা হয়, সেইবাবে মই 2 চামুচ বাটাৰ এনেদৰে মাংস কিপিচৰ ওপৰত লগাই দিছোঁ। গেছটো মিডিয়াম জোখত ৰাখি মই মাংস কিপিচ ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম। তন্দুৰী চিকেন বনাবলৈ একেবাৰেই সহজ। আপোনালোকে ৰেষ্টুৰেণ্টলৈ নোযোৱাকৈ ঘৰতে এনেদৰে বনাই খাব পাৰিব। মোৰ ফ্ৰাই কৰি লোৱা হৈ গৈছে, কালাৰটো বৰ সুন্দৰকৈ আহিছে। এতিয়া মই প্লেট এখনলৈ কাঢ়ি ৰাখিম। বাকী ৰখা 2 পিচো মই আগৰ নিচিনাকৈ ফ্ৰাই কৰি ল'ম। তন্দুৰী চিকেনত মছলাটো মেৰিনেট কৰি লোৱাটোৱে মেইন। সুন্দৰকৈ যদি মছলাটো মেৰিনেট কৰি লয় তেতিয়া খাবলৈ খুব ধুনীয়া হয়। মোৰ এই 2 পিচো ফ্ৰাই কৰি হৈ গ'ল। এতিয়া মই কাঢ়ি ৰাখিছোঁ। মাংস কিপিচ মই অকণমান সময় ঠাণ্ডা হ'বলৈ দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত মই মাংস কিপিচ পুৰি ল'ম। তন্দুৰী চিকেনটো পুৰি ল'লেহে গোন্ধটো বৰ ধুনীয়াকৈ আহে। মই গেছতে এনেদৰে পুৰি লৈছোঁ। যিহেতু মাংসখিনি ভাজোঁতেনে বাটাৰ দিয়া আছে, এতিয়া পুৰি দিলত গোন্ধটো বৰ ধুনীয়াকৈ ওলাইছে। আপোনালোকেও ঘৰতে এনেদৰে বনাই খাই চাবচোন। মোৰ 4 পিচ পুৰি লোৱা হৈ গ'ল। চাওকচোন দেখিবলৈ কিমান সুন্দৰ হৈছে। এতিয়া মই ইয়াতে কাটি ৰখা কেঁচা ধনিয়া অকণমান ছটিয়াই দিছোঁ। তন্দুৰী চিকেনৰ লগত খাবৰ কাৰণে মই পদিনাৰ চাটনি পিচিছিলোঁ। কেইপিচমান পিঁয়াজ লগতে এটুকুৰা গোলনেমু আৰু এটুকুৰা জলকীয়া লৈ আজি আমাৰ তন্দুৰী চিকেনৰ থালিখন সজাই লৈছোঁ। অকণমান নেমু তন্দুৰী চিকেনৰ ওপৰত চেপি লৈ আমি এতিয়া পৰিৱেশন কৰিম। খাবলৈ খুব টেষ্টি হৈছিল, সেইবাবে ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আপোনালোকেও ঘৰতে এনেদৰে সুন্দৰকৈ বনাই খাব পাৰিব। আৰু যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব।